আমাৰ এই বেংকুৱেট হলটো শুভাৰম্ভ কৰা হ'ল সম্পূৰ্ণ আমাৰ ট্ৰেডিশ্যনেল আমাৰ যিবোৰ কালচাৰেল প্ৰগ্ৰাম আছে সেইবোৰ আমি ৰাখিছোঁ দিহা নাম দি আমি আৰম্ভ কৰিছোঁ এতিয়াও আমাৰ কিছুমান যিটো পৰম্পৰাগত ট্ৰেডিশ্যনেল নাচ গীত মাত আছে সেইবোৰ দি আমি অনুষ্ঠানটো শুভাৰম্ভ কৰিছোঁ কনকা ভিলেজ ৰিজৰ্ট আমি আসলে এইটো এটা নতুন সংযোজন কৰিছোঁ আগতে আমি যিখিনি এডভেঞ্চাৰ এক্টিভিটিজ বা আমাৰ ৰুম আছে তাতে আমাৰ বিভিন্ন জেগাৰ পৰা মানুহবোৰ আহি টুৰিষ্টবোৰ আহে অসমৰ বাহিৰৰো যথেষ্ট মানুহ আমাৰ তাতে আহে তো এতিয়া এইটো এটা ইভেণ্ট সেক্টৰত আমি সোমাব বিচাৰিছোঁ যিটো আমাৰ ডেষ্টিনেশ্যন ইভেণ্ট যিবোৰ আজিকালি এটা উঠি আহিছে তো তেনেকুৱা প্ৰগ্ৰামবোৰ কৰিবৰ কাৰণে এইটো আমি আগবাঢ়িছোঁ নেশ্যনেল পৰ্যায়ত আপোনালোকৰ কেনেকুৱা আদৰি লৈছে নেশ্যনেল পৰ্যায়ত মানে বাহিৰৰতো আমি যথেষ্ট আজিকালি অসমৰ বাহিৰৰ যথেষ্ট টুৰিষ্ট পাওঁ বহুত মানুহ আমাৰ তাতো ডাইৰেক্টলি আহে এনেকুৱা নহয় যে কাজিৰঙাত আহে বা হেৰিত আহি সোমাই যায় সেইবোৰ আছে কিন্তু আমাৰ ইয়াতে কনকালৈ বুলিও বহুত নৰ্থ বেংগলৰ বা মহাৰাষ্ট্ৰ ছাইডৰ বহুত মানুহ মই পাইছোঁ তেওঁলোক আহে কনকালৈকে আহি আকৌ অসমত বিভিন্ন জেগাত ফুৰি যায় চ' আমি ভাবিছোঁ যে আমাৰ যি পৰ্যটন ক্ষেত্ৰখনত আমি এটা ভাল ভূমিকা ল'ব পাৰিছোঁ আৰু আহি থকা দিনবোৰত আৰু বহুত কিবাকিবি কৰাৰ প্লেন আছে এডভেঞ্চাৰৰ ক্ষেত্ৰত হওক বা ইভেণ্টৰ ক্ষেত্ৰতো আমি আৰু আগবাঢ়িবলৈ চেষ্টা কৰি আছোঁ এই ব্যৱসায়ী হিচাপে কেনেকুৱা অনুভৱ হৈছে ভাল লাগিছে চেলেঞ্জটো বহুত আছে মেইন চেলেঞ্জ ধৰক আমাৰ কেপিটেলটো বহুত কম আমি এটা ছাৰ্ভিচ ক্লাছৰ পৰা অহা আমি চাকৰি কৰা মোৰ মা দেউতাও স্কুলত হেডমাষ্টাৰ আছিলে এনেকৈ শিক্ষক মানে সেইটো বেকগ্ৰাউণ্ডটো আমাৰ বিজনেছ নাছিলে তো এতিয়া আমি লাহে লাহে বিজনেছত আহিছোঁ গতিকে আমাৰ বহুত চেলেঞ্জ মেইনলি কেপিটেলত বহুত চেলেঞ্জ হয় কিন্তু আজিকালি অলপ বেংকবোৰেও অকণমান ফ্লেক্সিবিলিটি দিছে বেংকৰ আৰু গভমেণ্টৰ ফালৰ পৰা স্কিম কিছুমান আহিছে গতিকে আমি সেইবোৰৰ সুবিধা ল'ব বিচাৰিছোঁ আৰু তাৰোপৰি কিছুমান আমাৰ মেন পাৱাৰৰ বহুত প্ৰব্লেম হয় আমাৰ পিছপৰা জেগা ট্ৰেইনড স্কিল্ড মেন পাৱাৰ পোৱাটো অকণমান অসুবিধা হয় যুৱ সমাজৰ প্ৰতি কেনেকুৱা এটা আহ্বান যুৱ সমাজৰ প্ৰতি এটাই মোৰ কথা হ'ল কি আমি কাম কৰিব লাগিব আমি আগবাঢ়ি আহিব লাগিব লোকৰ জাতিবোৰক আমি দোষ দি থাকিলে নহ'ব আমি যেতিয়ালৈকে নিজে আগবাঢ়ি নাহোঁ তেতিয়ালৈকে বেলেগ ৰাজ্যৰ হওক বেলেগ জাতিৰ মানুহবোৰে সেই সুবিধাখিনি ল'বই আমি পৰ্যটন বিভাগৰ পৰা কিবা সহায় সহযোগিতা বিচাৰিব নেকি নাই আজিও আমি পৰ্যটন বিভাগৰ কিছু ব্যক্তিক বিষয়াক এনেকৈ নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকে নিশ্চয় তেওঁলোকে যদি আমাৰ অনুষ্ঠানটোক অলপ আৰু অকণমান এক্সপ'জাৰ দিয়ে আমি সুবিধা পাম ধৰক তেওঁলোকৰ অসম আছাম বা এনেকুৱা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আছে তাতে আমাক ইনক্লুড কৰিবলৈ আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু তেওঁলোকৰ যিবোৰ বিভিন্ন প্ৰগ্ৰাম আছে তাত আমাক অলপ এক্সপ'জাৰ দিলে আমাৰ বস্তুটো আৰু আগবাঢ়ি যাব আমাৰ কাৰণে গৌৰৱৰ কথা যে আমাৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত আমাৰ হুগ্ৰাজুলি পাচনৰ যি কনকা ৰিজৰ্ট এটা গাঁৱলীয়া পৰিৱেশত সুন্দৰ এটা অনুষ্ঠান গঢ়ি উঠিছে আৰু আমি দেখিছোঁ যে আমাৰ বৃহৎ যি অঞ্চল শোণিতপুৰ জিলাৰে বুলি কোৱা নাই অসমৰে বৃহৎ অঞ্চলৰ ভিতৰত বৰ্তমান যিটো আমাৰ কনকা ৰিজৰ্ট এই কনকা ৰিজৰ্টখন ইতিমধ্যে অসমৰ বা আমাৰ বাহিৰৰ আমাৰ বাহিৰৰ পৰাও ইয়াত মানুহ আহে আৰু ইয়াৰ যিটো সুন্দৰ যিটো পৰিৱেশ খুব সুন্দৰ পৰিৱেশ গাঁৱলীয়া পৰিৱেশ আৰু আজিকালি টাউন চহৰত মানুহে তাৰ যিটো পৰিৱেশ আৰু গাঁৱৰ যিটো পৰিৱেশ এই গাঁৱৰ পৰিৱেশটো বিচাৰে লগতে আজি এই শুভক্ষণত কনকাৰ ৰিজৰ্টৰ ডিৰেক্টৰ মহোদয়ক মই ধন্যবাদ দিছোঁ যে তেখেতে গাঁৱৰ পৰিৱেশত সুন্দৰ এটা বিবাহ ভৱন বা সভা ভৱন যিটো তেখেতে আজি কৰিলে খুব সুন্দৰ এটা পৰিৱেশত কৰিলে মই ইয়াৰ পৰা এটাই কথা অনুৰোধ জনাব বিচাৰিম যে আমাৰ গাঁও অঞ্চল বা আমাৰ ঢেকিয়াজুলি চহৰ হয় এই চহৰত যিবোৰ মানে সভা অনুষ্ঠান আছে এই অনুষ্ঠানবোৰ যদি গাঁৱলৈকে লৈ আনে মানে কনকা ৰিজৰ্টত লৈ আনে ইয়াত এটা গাঁৱৰ পৰিৱেশ পাব সুন্দৰ পৰিৱেশ পাব আৰু যিবোৰ অতিথি থাকিব তেখেতসকলেও এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিব পাৰিব আৰু তাৰ বাবে মই এই চেগতে সকলোকে আহ্বান জনাওঁ আহক ৰাইজ আহক ইয়াৰ পৰিৱেশ চাওক ইয়াৰ পৰিৱেশৰ লগত লগ লাগি যাতে
আৰু ইয়াৰ এটা প্ৰচাৰ হয় আৰু বাহিৰৰো যাতে যাত্ৰীসকল ইয়াত আহে আমাৰ তাৰ বাবে মই সকলোকে অনুৰোধ জনাওঁ। অসমৰ কনকা ৰিজৰ্টৰ লগতে অসমৰ বাহিৰা ৰাজ্যতো কনকাক সামৰি লৈছে। হয়, বাহিৰা ৰাজ্য বুলি নহয়, ফৰেনৰো মানুহ ইয়াত আহিছে আমি দেখিছোঁ। আৰু ফৰেনৰ যিসকল আহে তেখেতসকলে ইয়াত আহি যিটো তেওঁলোকৰ যিটো পৰিৱেশ আমাৰ ইয়াৰ যিটো পৰিৱেশ দিন ৰাত পাৰ্থক্য, আৰু আমাৰ ইয়াৰ যিটো পৰিৱেশ বা ইয়াত আমাৰ কনকা ৰিজৰ্টৰ যিটো মানে গাঁথনি অন্তৰ্গাঁথনি ইয়াত মানে বাহিৰৰ বিদেশৰ বা অন্য যিবোৰ মানে ইয়াত মানে ৰাজ্যৰ কোনো নাই। অসমত যিবোৰ মানে আমাৰ প্ৰয়োজনীয় গছ গছনিয়ে কওক, ফুলে কওক, বিশেষভাৱে চাহপাত তেখেতসকলে ইয়াত অগ্ৰাধিকাৰ দিছে। যে সকলো দিশত কনকা যিটো ৰিজৰ্ট আজি ইয়াত যিটো সাংস্কৃতিক যিটো ব্যৱস্থা পূৰা সত্ৰীয় নৃত্যৰে, আমাৰ দিহা নামেৰে, বৰগীতেৰে, লোকগীতেৰে, জুবিনদাৰ গীতেৰে এটা সুন্দৰ এটা পৰিৱেশ, যিটো মানে অসমৰ যিটো পৰম্পৰা বুলি কোৱা যায়। ইয়াৰ খাদ্যৰ যদি কথা কোৱা যায়, পৰম্পৰা যিটো অসমীয়া আমাৰ সমাজৰ যিটো খাদ্য, এই খাদ্যটো ইয়াত পোৱা যায়। কোনো মানে ফৰেন ক্ৰান্তিৰ খাদ্য ইয়াত নাই, অসমীয়া খাদ্য। এনে অসমীয়া ইয়াত আহিছোঁ আপোনাৰ মানে অসমীয়া মানুহে বনোৱা পিঠা লাড়ুৰে আজি ইয়াত মানুহক সন্মান জনাইছে, আদৰণি জনাইছে। তো এনেকুৱা এটা সুন্দৰ পৰিৱেশ ইয়াত মানে সকলো দিশৰ পৰা মানে গাঁৱলীয়া পৰিৱেশটো ইয়াত জীয়াই ৰখাৰ কাৰণে কনকা ৰিজৰ্টৰ ডিৰেক্টৰ ডাঙৰীয়াই যিটো মানে উদ্যোগ বা তেখেতৰ যিটো চেষ্টা, এই চেষ্টাত আমি সকলোৱে সঁহাৰি জনাব লাগে, তেখেতক উৎসাহ দিব লাগে, যাতে কনকা ৰিজৰ্টখন অসমেই নহয়, যাতে বিদেশৰ তো এটা নাম মানে কৰিব পাৰে। আৰু কনকা ৰিজৰ্টখন যেতিয়া বিদেশত নাম হ'ব, অসমৰ নাম হ'ব। গতিকে এনেকুৱা উদ্দেশ্যেৰে সকলোৱে আগবাঢ়ি গ'লে বা তেখেতক এটা সকলোৱে আশীৰ্বাদ দিলে নিশ্চয় ভাল।